মানুহে কয় ছোৱালী বোলে ওচৰতে বিয়া হ'ব লাগে, দিনটোৰ ভিতৰত ঘূৰি যাব পৰা ঠাইত। সেইটো কিন্তু মোৰ ক্ষেত্ৰত ঠিকেই আছে দেই। আপোনালোকৰ কেনেকুৱা জনাবচোন। এইজনী বগাঁও ছোৱালী দেই, সেইজনী আদৰিবলৈ আহিছে বগাঁও ছোৱালীজনীয়ে। আহি পাই ইয়াতে বহিলোঁ চবেই এনেকৈ। তাৰপিছত আনিলে চাহ, আৰু এফালে আমাৰ ল'ৰাই আকৌ খুৰীয়েককহে আমনি কৰি ভাল পায় দেই। এয়া দেখিছেই নহয়। হেল্ল' গাইজ, আমি ঘৰলৈ আহিলোঁ। আহি পাই চাহ তাহ খাই মেলি এতিয়া ভাইটি ঘৰলৈ গৈ আছোঁ। এইফালে আমাৰ গাঁৱৰ ৰাস্তা দেই, একদম মানে যোৱাকালি বতাহ বৰষুণ দি গোটেই গছবোৰ একদম মানে হাওলাই থৈছে এইফালে, আৰু ৰ'দটো আজি বহুত চোকাকৈ দিছে। এইফালে ভাইটি বোৱাৰী আৰু আমি খোজকাঢ়ি গৈ আছোঁ দেই। জল্দি থাকি আহিছে সেইকেইজনী। এয়া হৈছে মোৰ ডাঙৰ ভাইটিৰ ঘৰ। প্ৰায় মই ভিডিঅ'ত দেখাই থাকোঁ আপোনালোকক। আহি পালোহি, আহি পাই এয়া চাহ খাইছোঁ। তাৰপিছত আজি মানে ইমান গৰম উঠিছে নহয়। যোৱাকালি ইমান ডাঙৰকৈ বতাহ ধুমুহা দিলে বোলে এইফালে, একদম গছবোৰ অৱস্থা নাইকিয়া কৰি থৈছে। কাৰেণ্টটো কাটি থৈছে তাতে। একদম মানে গৰমত তত নাইকিয়া হৈছোঁ দেই। গৰম আৰম্ভ হ'লেই দেই এবাৰ, ইমান যে গৰম উঠিছে। চাহ তাহ খাই মেলি এতিয়া মাজু পেহী ঘৰলৈ যাবলৈ ওলাইছোঁ। পেহীয়ে মানে যেতিয়া লগ পায় তেতিয়াই মোক গালি দিয়ে, মোৰ ঘৰত নাযাওঁ বুলি। সেইটো কাৰণে ভাবিলোঁ আজি এপাক বহি আহোঁগৈ বুলি। আচলতে মই যেতিয়া ঘৰলৈ আহোঁ ঘূৰি অহাকৈ আহোঁ, থকাকৈ আহিবলৈ নাপাওঁ। আজি যিহেতু দিনটোৰ কাৰণে ওলাই আহিছোঁ, সেইটো কাৰণে এপাক বহি যাওঁ বুলি আহিলোঁ। আৰু পেহীয়ে বা কি কৰি আছে। গৰম দিলে গৰম কাৰণে ফেন চলাব ঠাণ্ডা দিনত নেকি এৰাই থয় আকৌ। মই যিহেতু গাঁৱত ডাঙৰ হোৱা ছোৱালী, কিছুমান বস্তু খাই খুব ভাল পাওঁ। মেচাকি, মেজেঙা, মেফাফুল, মচন্দৰী এইবোৰ খাই খুব ভাল পাওঁ। খুৰীদেউহঁতৰ বাৰীতে মেচাকিজোপা ইমান ধুনীয়াকৈ পোখাই আছিলে, কেইডালমান ছিঙিয়ে ল'লোঁ। মই খাই ভাল পোৱা বস্তুবোৰ যে মাৰ আজিও মনত আছে। ভাইটিহঁতৰ হাততে কেতিয়াবা বিচাৰি দি যায়। আহি পালোহি ঘৰ, আৰু আহি পাই এয়া ভাত ৰেডিয়ে কৰি থৈছিলে, আৰু মায়ে এতিয়া বাঢ়ি দিছে। চবেই এনেকৈ লগতে এসাঁজ খালোঁ। ভনীও আহিছে আজি, বহু দিনতে অহা ভনীয়ে বিয়া নহওঁতে, গতিকে লৈ আহিলোঁ তাইকো, অহা নাই বহুদিন বুলি। আৰু এতিয়া খাই বৈ ঘৰলৈ যাব ওলাইছোঁ দেই। টমটমখন দেখোন ভৰ্তিয়ে হৈ গ'ল। আচলতে ছোৱালীজনী যোৱাকালিয়ে মোমায়েকৰ লগত আহিছিল, আৰু এতিয়া লগতে লৈ আহিলোঁ। আহি পালোহি ঘৰ, আৰু আহি পাই এয়া পাকঘৰত। আজি বেছি নবনাওঁ, আলু ভাজি আৰু পুৰি দুখনমান বনাইছোঁ। যিহেতু ঘৰত ভাত দেৰিকৈ খাই আহিছোঁ সেইটো কাৰণে। আৰু আজি ভিডিঅ'টি